চেঙাজান মাজুৰবাৰী গৰাখহনীয়া আপুনি সাৰ্ভে কৰিবলৈ আহিছে এইখিনি সময়ত আমাৰ এই অঞ্চলৰ গৰাখহনীয়া সমস্যাত কিমান অসুবিধা হৈছে বুলি ভাবে আপুনি এইটোতো বহুত ডেঞ্জাৰ জেগা আছিলে ইয়াতে আজি 10-15 বছৰ আমি লাগি এইটো নামনি অংশটো পাৰিলোঁ আমি সিদিনা বিধানসভা আমি শপত গ্ৰহণ চলি থকা দিনা মই খবৰ পালোঁ আমাৰ ইয়াতে চেঙাজানত বহুত খহনীয়া হৈছে ওপৰ ছাইডটো আমাৰ বিহাৰী বস্তি লাইনটো তো শপত গ্ৰহণ কৰি আহি প্ৰথম ইয়াতে বানপীড়িত অঞ্চল হিচাপে মোৰ প্ৰথম এইবাৰৰ MLA কাৰ্যকাল হিচাপে মই ইয়াত আহিছোঁ আৰু এইটো আমি নাও লৈ চালোঁ গোটেইখিনি আৰু চোৱাৰ পাছত এইটো আমাৰ বিশ্বাস আমি তলৰ অংশত যেনেকৈ কাম কৰিছোঁ ওপৰৰ অংশটো যদি 2.5 কিলোমিটাৰ এইটো যদি কাম ভালকৈ কৰোঁ মই ভাবোঁ যে জেগাটো বাচি যাব তো এইকাৰণে 28 তাৰিখে আমাৰ মন্ত্ৰী জল সম্পদ বিভাগৰ মন্ত্ৰী মাননীয় মন্ত্ৰী আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়া অহা কথা আছে এখেত আহিলে আমি ভাবিছোঁ তৈৰাম ঘাটৰ পৰা আৰম্ভ কৰি বেৰা চাপৰিৰ পৰা আৰম্ভ কৰি আমাৰ গালিঘাট আৰু সেইফালে আমাৰ বদলপুৰ তাৰপাছতে এনেকৈ আহি এই অঞ্চলবোৰ তাৰপাছতে গাই নদী ইফালে ব্ৰহ্মপুত্ৰ দাইক গোটেইখিনি সমস্যাবোৰ আমি ভালকৈ বুজাই মেলি এই চৰকাৰৰ দিনত আমি আশা ৰাখিম এখেতসকলৰ নেতৃত্বত আমাৰ বানপানী গৰাখহনীয়া সমস্যাটো সমাধান কৰাৰ কাৰণে সকলো ধৰণৰ প্ৰচেষ্টা চলাই আমি আঁচনি লৈ সফল কৰিব পাৰিম বুলি আমাৰ বিশ্বাস বহুত ব্যক্তিয়ে যিটো মাটি গৰাখহনীয়াত লৈ গ'ল এই ব্যক্তিবিলাকক কি দিয়াৰ ব্যৱস্থা লৈছে আপোনালোকে এতিয়া ইয়াতে আগৰ যোনটো ৰেভিনিউ গাইডলাইন মতে ম্যাদী পট্টা হ'লে ক্ষতিপূৰণ পায় আমাৰ ইয়াত বহুত মাটি ছাৰ্ভে আগত হোৱা নাছিলে আমি সেইকাৰণে এইবাৰ ছাৰ্ভেটোতো জোৰ দি আছোঁ যদি ছাৰ্ভেবোৰ হৈ যায় আমাৰ ম্যাদী পট্টা যদি থাকে আমাৰ পট্টা যদি থাকে তেতিয়া ক্ষতিপূৰণটো আমি দিব পৰা এটা ব্যৱস্থা কৰিব পাৰিম বুলি আমাৰ বিশ্বাস আছে আৰু এনেধৰণৰ বহুত চৰকাৰ গুচি গ'ল আৰু আজিলৈ সেই নদীৰ সমস্যাটো সমাধান কৰিবলৈ কোনো পদক্ষেপ লোৱাটো দেখি পোৱা নাই ৰাইজে কৈ আছে এই বিষয়ে এবাৰ আশা কৰিব পাৰে নেকি নহয় আপুনি ফটককৈ এনেকৈ কৈ নিদিব যোৱাবাৰতো এইটো কৰিছে না এইটো আজি নহ'লে 10 বছৰ 15 বছৰ আগৰ পৰা আমি বচাব পৰা নাছিলোঁ কিন্তু যোৱা বছৰৰ পৰা আমি লক্ষ্য কৰিছোঁ বাচিছে জেগাটো আৰু এইবাৰো আমি লক্ষ্য কৰিছোঁ এনেকৈ যদি ভালকৈ কামটো হয় এইটোতো জেগা বাচি যাব আৰু নদীটো বাহিৰলৈ ঠেলিছে ইয়াত চিলট্ৰেশ্যন হৈছে আমি আশা ৰাখিছোঁ ইয়াৰ নিচিনাই ওপৰত যদি আমি পাৰোঁ চেঙাজান সেইটো ছাইডত যদি কৰোঁ এইটোও জেগা বাচিব আৰু বেৰা চাপৰিটো বৰ সুন্দৰ কাম কৰিছোঁ আমি সেইটোকো মন্ত্ৰীক কাইলৈ দেখাম আৰু মথাউৰিটো একদম গালিঘাটলৈকে আমি লৈ অহা কথা আছে এনেকৈ কৰিলে আমাৰ হিচাপত চৰকাৰে আমি আন্তৰিকতাৰে লাগিলে আৰু আমি চৰকাৰক ডিমাণ্ড দিম আমাক পইচাটো ভালকৈ দিব লাগে তো পুঁজি যদি ভালকৈ পৰ্যাপ্ত পৰিমাণে দিয়ে আমাৰ ডিপাৰ্টমেণ্টে ভালকৈ কাম কাজ কৰি আমি জেগাটো বচাব পাৰিম খবৰ গ্ৰহণ অহাৰ পিছত আপুনি এতিয়া ৰাইজক আপোনাৰ সমষ্টিৰ ৰাইজক কি জনাব এইখিনি সময়ত আপুনি আহি থকা সময়বোৰত কেনেধৰণৰ 1 নম্বৰ কথা এই মাহটো এই 1-2 মাহটো সকলোৱে কোভিড প্ৰট'কল মানি মাস্ক পিন্ধি সামাজিক দূৰত্ব বজাই ৰাখি নিজৰ কাম কাজটো আগুৱাই নিব লাগে আৰু চৰকাৰৰ যোনটো কোভিড প্ৰট'কল দিছে এইটো একদম ষ্ট্ৰিক্টলি পালন কৰিব লাগে কিয়নো গ্ৰাম্য অঞ্চলত আমাৰ কৰোণাটো যদি সোমাই যায় খুব আমাৰ কাৰণে বেয়া হ'ব 1 নম্বৰ 2 নম্বৰ কথা যিখিনি বানপানী গৰাখহনীয়া সমস্যা আমাৰ সমাধান কৰিবলগীয়া আছে এইখন চৰকাৰে সিদিনা আমাৰ ৰাজ্যপালৰ ভাষণত আৰম্ভণিতে কৈছে এটা মিছন ব্ৰহ্মপুত্ৰ তাৰমানে এটা মিছন মডত বানপানী গৰাখহনীয়া সমস্যা সমাধান কৰাৰ কাৰণে চৰকাৰে এইবাৰ আগবাঢ়ি আহিছে আমি আশা ৰাখিছোঁ অহা 3-4 বছৰৰ ভিতৰত আমাৰ বহু সমস্যা আমি সমাধান হ'ব বানপানী গৰাখহনীয়াৰ ক্ষেত্ৰত বাকী ৰাস্তা পদূলিৰ কাম বাকী আছে অলপ ভিতৰৰ অঞ্চলবোৰত আছে মেইন ৰাস্তা প্ৰায়ভাগ হৈ গৈছে ভিতৰৰ অঞ্চলবোৰ ৰাস্তা পদূলি বাকী আছে কানেক্টিং ৰোডবোৰ সেইখিনিও আমি কৰিম তাৰপাছত আৰু এটা মেজৰ সমস্যা আছে মাটিৰ জৰীপবোৰ বহুত মাটি ছাৰ্ভে নোহোৱাৰ কাৰণে আমি ম্যাদী পট্টা দিব পৰা নাই আমি আশা ৰাখিছোঁ এই চৰকাৰৰ কাৰ্যকালত আমি ছাৰ্ভেবোৰ সম্পূৰ্ণ কৰি ম্যাদী পট্টা দিব পাৰিম আমি মানুহক 3 নম্বৰ কথা হ'ল কি আমাৰ যিখিনি শিক্ষা ব্যৱস্থা এইটো প্ৰাথমিক পৰ্যায়ৰ স্কুলবোৰ ভালকৈ আমি ঠিক ঠাক কৰি ল'ব আন্তঃগাঁথনিৰ পৰা আৰম্ভ কৰি শিক্ষকৰ সমস্যাৰ পৰা আৰম্ভ কৰি গোটেইখিনি ঠিক ঠাক কৰিব পাৰিম বুলি আমাৰ বিশ্বাস এই মন্ত্ৰীয়ে যেনেকৈ আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই যেনেকৈ আগভাগ লৈছে আমাৰ বিশ্বাস এই 5 বছৰ কাৰ্যকালত আমি এইবোৰ সমস্যা সমাধান কৰিব পাৰিম